নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিফ লাইব্ৰেৰী মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক জানি লওঁ বিবাহৰ আগত চাণক্যই কোন তিনিটা কথা জানি ল'বলৈ কৈছিল, যাৰ দ্বাৰা আমাৰ বিবাহিত জীৱন সুখৰ হ'ব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেতিয়াও কাৰো শাৰীৰিক সৌন্দৰ্য দেখি বিবাহত নবহিব, কাৰণ শাৰীৰিক সৌন্দৰ্যই আপোনাক কেতিয়াও সুখ নিদিয়ে। আপোনাক মানুহৰ আভ্যন্তৰীণ মনৰ সঁচা প্ৰেমেহে সুখ দিব। গতিকে সদায় শাৰীৰিক সৌন্দৰ্যতকৈ মানুহৰ মনৰ সৌন্দৰ্য চাবলৈ চেষ্টা কৰিব আৰু তাৰ পিছতে বিবাহত বহিব, নহ'লে পিছত আপুনি পস্তাব লাগিব। দ্বিতীয়তে চাণক্যই কৈছে যে বিবাহ হোৱাৰ আগতে মানুহে তেওঁৰ বংশ পৰিয়ালৰ কথাও ভালদৰে জানি ল'ব লাগে। চাণক্যৰ মতে উচ্চ কুলৰ কন্যা স্বাভিমানী হয়, লগতে নিম্ন কুলৰ কন্যা অলপ নিম্ন স্বভাৱৰ হয় বুলি চাণক্যই কৈছিল। অৰ্থাৎ সমপৰ্যায়ৰ পৰিয়ালৰ মাজতে তেওঁ বিবাহ হ'বলৈ পৰামৰ্শ দিছিল। কাৰণ এটা পৰিয়াল যদি এটাতকৈ ধনী হয় বা সমাজত ডাঙৰ হয়, তেনেহ'লে অলপ হ'লেও অশান্তি হ'ব আৰু ইজনে সিজনক বিভিন্ন কথাত ইটিকিং কৰিব পাৰে। আৰু তৃতীয়তে চাণক্যই কৈছিল যে মানুহজনৰ ধাৰ্মিক আচৰণটো চাব লাগে। তেওঁ মানুহৰ প্ৰতি কেনে ব্যৱহাৰ কৰে আৰু সংস্কাৰ তেওঁৰ কেনেকুৱা, এইবোৰ চালে ভৱিষ্যতে কেতিয়াও পস্তাব লগা নহয়। গতিকে বন্ধু বান্ধৱীসকল, বিবাহৰ আগত এই তিনিটা কথা নিশ্চয় চাই ল'ব। আৰু চাণক্যই কোৱা এই তিনিটা কথা কিন্তু সঁচাই গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।